হাই গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগলৈ ভিডিঅ'টো চাই থাকক, যিহেতু আজি কলেজ বন্ধ আছে, আজি ঘৰতে থাকিম। চাই থাকক আগলৈ ভিডিঅ'টো। আমি ৰুমৰ গোটেইকেইটা দোকান যাই আছোঁ। দোকানত কিবা আনিবলৈ যাব ইহঁতে। ৰুমৰ কাষতে এখন ধুনীয়া চাহ বাগিচা আছে, বেছি ডাঙৰ নহয়, সৰু। তেওঁলোকে চাহ গছৰ পাত ছিঙি আছে ইয়াৰ ওচৰতে। আমি গোটেইকেইটা দোকান যাবলৈ আহিছোঁ। এয়া কৰণ, এয়া অবিনাশ, এয়া চাওক বা হাঁহি চলিৰ কি ধুনীয়া হাঁহি মাৰিছে। যাই আছোঁ দোকান, আমাৰ কলেজৰ ওচৰতে হয় দোকান। এয়া কৰণে মোবাইল টিপি যাই আছে। এতিয়া আমি দোকানৰ পৰা ৰুমলৈ যাই গোটেইকেইটা গা ধুবলৈ যাম। আপোনালোকে আগলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আমাৰ ৰুম নোপোৱাতে এইখন এখন ছাত্ৰী নিবাস, আমাৰ ৰুমৰ ওচৰতে হয় প্ৰায়। দোকানৰ পৰা ৰুমলৈ যাই আছোঁ আমি। এয়া ইহঁতে লাজ কৰে বহুত, সেইকাৰণে ভিডিঅ'ত আহিব পৰা নাই। বন্ধুসকল, আজি বহুত গৰম, চাওক কিমান ৰ'দ দিছে। এতিয়া আমি গা ধুবলৈ আহিলোঁ। চাওক এইটো পুখুৰীত গা নুধুওঁ আমি, এইটো পুখুৰী বহুত লেতেৰা হয়। ইয়াৰ ওচৰতে এটা পুখুৰী আছে, চাওক সেইটো পুখুৰীতে আমি গা ধুম এতিয়া। আগলৈ চাই থাকক ভিডিঅ'টো। ইয়াত আছে জঁপিয়ালে, চাওক আপোনালোকে, গ'ল 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 গ'ল। এতিয়া পেগুৱে জঁপিয়ালে, চাওক এয়া পেগুৱে জঁপিয়ালে, চাওক এই ধুনীয়া একদম মজা মজা। এতিয়া লক্ষ্যজিতে সাঁতুৰিব। এয়া চাওক লক্ষ্যজিতে সাঁতুৰি আছে। এয়া চাওক, চাওক আহিলে আহিলে, দে ডুবলিয়া, তুমি ডুবলিয়া দে, তাড়াতাড়ি। বঢ়িয়া। এয়া পেগু আৰু দাসে এয়া গা ধুই আছে একেলগে, চাওক। পেগুৱে কি কৰে? এয়া পেগুৱে ক'ত গ'ল গম পোৱা নাই, ডুব গ'ল সি এতিয়া। চাওক দাস, ক'ত পেগু, ক'ত পেগু? আৰু কি কোৱা? বাপৰে কি পেগু? এই বাপৰে, ইমান টাইম তলত আছা? এই পেগু, এতিয়া ৰেষ্ট লৈ লো অলপ। কালি আমি ঘৰলৈ যাম, সেইবাবে আমি এতিয়া কৰণ টিকট কাটিবলৈ আহিছোঁ। ষ্টেচনলৈ যাম এতিয়া। আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো। এইটোৱেই ৰাস্তা, বিশ্বনাথ চাৰিআলিলৈ যোৱা, মেইন চাৰিআলিলৈ যোৱা। আমাৰ ৰুমৰ পৰা প্ৰায় 6 কিলোমিটাৰ হয়। এইটোৱে ৰাস্তা, শ্ৰীকৃষ্ণ থানলৈ সোমোৱা ৰাস্তা এইটো, চাওক আপোনালোকে। এইটো ৰাস্তাৰে আমি ষ্টেচনলৈ যাব পাৰিম, এইটোৱে ৰাস্তা। মানে মেইন চাৰিআলিৰ পৰা আমি সেইফালেও আমি ষ্টেচন যাব পাৰিম, কিন্তু আমি সেইফালে যোৱা নাই। আমি এটা ভিতৰৰ ৰাস্তাৰে আহিছোঁ। এইটো ৰাস্তাৰে গ'লে আমি ষ্টেচন পাম। এতিয়া আমি ৰাইট চাইডৰ ৰাস্তাৰে সোমাব লাগিব, এইফালেৰে আমি সোমাব লাগিব। এতিয়া এইফালেৰে গৈ আমি অলপ দূৰ গৈ আমি ষ্টেচন পাম। আৰু মই ষ্টেচনলৈ আহিছোঁ ইয়াত টিকেট কাটিবলৈ। আমি যিহেতু কালি ঘৰলৈ যাম, এয়া কাৰণে এতিয়া টিকেট কাটিবলৈ যাব, মই ইয়াতে ৰখিম। বন্ধুসকল, এইটোৱে হ'ল বিশ্বনাথ চাৰিআলিত থকা ৰেল ষ্টেচনটো। আমি ইয়ালৈ আহিছোঁ টিকট কাটিবলৈ। চাওক ইয়াৰ কাৰণে টিকট কাটিবলৈ যাই আছে।
ষ্টেচনটোৰ এইখিনিয়ে পাৰ্কিং চাওক ইয়াত গাড়ীবোৰ থোৱা আছে চাওক এই গোটেইখিনি পাৰ্কিং বহুত ধুনীয়া লাগে জেগাখিনি ষ্টেচনটো বহুত ধুনীয়া বহুত ভাল অকল আজি ভিডিঅ'টো ইমানেই কিবা অসুবিধাৰ কাৰণে মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ নিশ্চয় সকলো ভাল ভাল ভিডিঅ' দি যাম যোনে যোনে আজি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই